আমি জুকোভেলীলৈ জাৰ্ণি কৰিছোঁ ট্ৰেকিং কৰিম আমি বিছামা যিটো মেইন জুকোভেলী ট্ৰেকিং পইণ্ট তাৰ আহি পাই গ'লোহি টোটেল আমি 7জন আহিছোঁ জাষ্ট জাৰ্ণি ষ্টাৰ্ট হ'ব ভাৰত মাতা কি জয় কমান একো নাই উঠিম লাহে লাহে গৈ থাকিম কি হ'ল পইটোত ভাগৰ লাগিছে যথেষ্ট ভাগৰ লাগিছে ষ্টাৰ্টিং হৈছে বুলি কৈছা 2 ঘণ্টাৰ ওপৰত উঠিব লাগিব হ'লেও মাই গড ভাগৰ লাগিছে ওপৰত পুৰা বৰষুণ আছে বুলি কৈছে ব'লা আপোনালোকে ঘূৰি আহিছে ন আমি গুৱাহাটী অঁ শিৱসাগৰ ঘূৰি আহোঁতে ইমান কষ্ট নহয় চাগে ন অ'কে কিমান ওপৰত উঠিব লাগিব আমাৰ পিছত আৰু এজন আছে তাৰ লৈ ল'ব বৰষুণ হৈ আছে ন চলিব অকণমান চলিব লাহে লাহে থাক বিন্দাছ চেফকে লাহে লাহে থাক ভাগৰ লাগিছে দেখি 1.5 ঘণ্টা ট্ৰেকিং কৰিলোঁ আমি এতিয়া না অলপ ৰখিছোঁ ৰেষ্ট লৈছোঁ জয় অসম অলপ ৰেষ্ট লৈছোঁ কিবা কিবি খাই লৈছোঁ বহুত থিয় বহুত ভাগৰ লাগি গ'ল যিকেইটা জুকোভেলী আগত আহিছে গম পাইছে আৰু ফটো দেখি ফেচবুকত হোৱাটছআপত ইউটিউবত ফটো দেখি বহুত ভাল লাগিছিলে কিন্তু এনেকুৱা ফটো তুলিবলৈ বহুত কষ্ট কৰিব লাগে দেই চবেই ৰেষ্ট লৈছোঁ কিবা কিবি খাই লৈছোঁ অভিজ্ঞতা একচুৱেলি ভালেই ভাল অভিজ্ঞতা আছে অভিজ্ঞতাটো ভাল কিন্তু অলপ কষ্ট হয় আৰু বেছি কষ্ট নহয় এই কষ্ট অকণ কৰিলে অকণ ফূৰ্তি অকণ পায় ধুনীয়া বৰষুণ আৰু নিয়ৰ পৰি আছে নেচাৰেল পৰিৱেশ বঢ়িয়া গৈ আছোঁ দেই বহুত হাইটত আহি থকাৰ পিছত প্লেন ৰাস্তা পালোহি দেই গাইজ বহুত ধুনীয়া লাগিছে বাপৰে আমাৰ পইণ্ট পামগৈ এতিয়া অলপ পাছত কিমান ঘণ্টা উঠিলোঁ বাৰু ওপৰলৈ 3 ঘণ্টা একদম পুৰা হাইটত আহি অকল হাইটতে আহি জাষ্ট এতিয়া প্লেন জেগা পাইছে
জুকোভেলী মেইন পইণ্টৰ ওচৰত পাইছোঁহি বুলি ভাবিছোঁ আৰু প্লেন জেগাত আহি আছোঁ এতিয়া আহা এইটো ৰাস্তাই কষ্ট সাৰ্থক হ'ল দেই কষ্ট সাৰ্থক হ'ল গাৰ লগত লাগি থোৱা নিচিনা লাগিছে আজি আহি ষ্টে পইণ্ট পাই গ'লোঁ আমি আজি নিশাটো ইয়াতে আমি ষ্টে কৰিম চবেই ট্ৰেইন গুড মৰ্ণিং এভৰিৱান আজি নাগালেণ্ডত তৃতীয় দিন পূৰা লাখুটিলৈ সাজু ন ভেলিলৈ যাবলৈ কালি নিচিনা জোচ লাগিব জোচ লাগিব দেই এনে নহয় ঠিক আছে ঐ অঁ নাই ল देखो क्या नज़ारा है लगे यार Yes, Dzukouvalley পাই গ'লো দেই পুৰা ফটো চলি আছে চালিয়া জেগা চালিয়া চালিয়াটো চালিয়া চিকাৰী চম্ভু কৰবে বাইদেউ কেনেকুৱা লাগিছে আহি মজা লাগিছে বঢ়িয়া লাগিছে মোৰ বঢ়িয়া লাগিছে বাইদেউ কেমেৰামেন বনাই দিছে ন আপোনাক ঠিকে আছে ओ कहाँ पहुंच गया भैया मोदी शो हो रहा है क्या ओ डीआईडी हो रहा है क्या बॉडी दिखाओ वाह बढ़िया माय गॉड বগী ছোৱালী কি হাঁহিৰে খুলি খুলি খাই মন লগাই আছিলা মোলৈ চাই জানি কি বুকুতে ঠাই বগী ছোৱালী কি হাঁহিৰে খুলি খুলি খাই মন লগাই আছিলা মোলৈ চাই জানি কি বুকুতে ঠাই মই নাথাকে যদি কোৱা
ফাইনেলি আহি আমি ডিমাপুৰ ষ্টেচন পালোহি প্ৰায় জুকোভেলী ট'ৰটো শেষ হৈছে বুলি ভাবিছোঁ আৰু ডিমাপুৰৰ পৰা শিমলুগুৰিত নামি ঘৰ পামগৈ আৰু আমি 20 তাৰিখে আহিছিলোঁ 20 তাৰিখে ৰাতিপুৱা আহি ডিমাপুৰৰ পৰা কহিমালৈ NST পৰা ট্ৰেভেলিং কৰিলোঁ কহিমাত নামিলোঁ কহিমাত টেক্সি লৈ জাখামাত আমি হোমষ্টে কৰিছিলোঁ হোমষ্টেত থাকি খাই বৈ শুই ৰাতিপুৱা তাৰ পৰা গাড়ী লৈ আমি বিছামা যিটো জুকোভেলী এই পৰা ট্ৰেকিং কৰিবলৈ ষ্টাৰ্ট হৈছিলে জাখামা হৈ বিছামা হৈ ট্ৰেকিং কৰিলোঁ প্ৰায় 5 ঘণ্টাৰ ৰাস্তা বহুত কষ্ট দেই ট্ৰেকিং কৰাটো সাধাৰণ কথা নহয় এবাৰ ফাৰ্ষ্ট ট্ৰেকিং কৰিছোঁ ট্ৰেকিং কৰাটো কিন্তু সাধাৰণ কথা নহয় 5 ঘণ্টা 5.5 ঘণ্টা ট্ৰেকিং কৰিলোঁ প্ৰায় 6 ঘণ্টাই হ'ল যদি আগতে ট্ৰেকিং কৰা মানুহ হোৱাহেঁতেন অলপ জল্দি হ'লহেঁতেন চাগে তাত জুকোভেলী পইণ্টত গ'লোঁ জুকোভেলী পইণ্টত এদিন থাকিলোঁ ৰাতিপুৱা জুকোভেলী একো নাই ই মিছা কথা কৈছে একদম যি আপোনালোকে খুব ধুনীয়া জেগা আপোনালোক আহিব আৰু অকণমান এনজয় কৰিব পাৰিব অঁ এইটো মানে কি বহুত ভাল জেগা যদি আমি ট্ৰেক কৰা যিমান কষ্ট হৈছিলে জেগাডোখৰ পাই মানে আমাৰ চব দুখ ভাগৰ শেষ খতম সকলো আহিব বহুত ভাল লাগিল এডাল নেচাৰেল পৰিৱেশ বহুত ওপৰত আছে ট্ৰেকিং অলপ কৰিবই লাগিব আৰু এইটো ট্ৰেকিং কৰাটোৱে মজা নহয় জানো সকলো আহিব ভাল লাগিব আমাৰ ভিডিঅ'টো চাব লাইক কৰিব কমেণ্ট কৰিব কষ্ট ফল সদায় মিঠা হয়